নমস্কাৰ আপোনালোক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজি মই আপোনালোকক চাইনিজ মানি প্লান্টক কেনেকৈনো প্ৰপাগেট কৰিব পাৰি তাকেই দেখুৱাম আৰু চাইনিজ মানি প্লান্টক পিলিয়া পেপৰোমিয়ডিছ বুলিও কোৱা হয় আৰু এই চাইনিজ মানি প্লান্টক আমি তিনটা পদ্ধতিৰে প্ৰপাগেট কৰিব পাৰো আৰু সেই তিনটা পদ্ধতিনো কি হয় আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবচোন মই কেনেকৈ কৰিছো এইজোপাকে আমি চাইনিজ মানি প্লেণ্ট পাওঁ পিলিয়া পেপৰোমিয়ডিছ বুলি কওঁ ইয়াক আমি তিনটা পদ্ধতিৰেই প্ৰপাগেট কৰিব পাৰোঁ বুলি কৈছিলোঁৱে আৰু সেই তিনটা পদ্ধতি হৈছে এই গছজোপাৰ যিটো ব্ৰাঞ্চ এই ব্ৰাঞ্চটো কাটিও আমি নতুনকৈ এটা পুলি বনাব পাৰোঁ আৰু সেই পদ্ধতিটো মই এতিয়া আপোনালোকক কৰি দেখুৱাইছোঁ এইজোপা মই ইয়াতে কাটি দিছোঁ এনেকৈ কাটি দিয়াৰ পাছত ডালটো যাতে গেলি নাযায় পানী সোমায় তাৰ বাবে আমি এয়া নাম্বাৰ 1 ৰটেক্স যিকোনো ৰটেক্স বা ফাংগিসাইড আপোনালোকে লগাই দিব পাৰে ফাংগিসাইড পাউডাৰ লগাই দিলেও হয় আৰু এটো লগাই দিলে ইয়াত সোনকালে পোখাও মাৰিব নতুন পুলি ওলাব নহলে আপোনালোকে এই ফাংগিসাইড পাউডাৰটো লগাই দিব এইটো এতিয়া আমি ব্ৰাঞ্চটো কটাৰ লগে লগে ইয়াৰ পৰা নতুনকৈ পোখা ওলাব এটো যেনেকৈ ওলাই আছে তেনেকৈ ওলাব আৰু এতিয়া মই এই ব্ৰাঞ্চটো কেনেকৈ ৰুইছো আপোনালোকক দেখুৱাম ইয়া যেহেতু বহুত সংখ্যক পাত আছে ইমান পাত থাকিলে এই ব্ৰাঞ্চটোৰ পৰা আমি শিপা দেৰিকৈ পাম আৰু সেই কাৰণে আমি এই পাতবোৰ এতিয়া ইয়াৰ পৰা কমাই ল'ব লাগিব আৰু এই পাতবোৰ আমি পেলাই নিদি ইয়াৰ পৰা কি কৰো আপোনালোকক মই দেখুৱাম প্ৰথমতে মই এই ব্ৰাঞ্চটো ৰুৱা আপোনালোকক দেখুৱাই লৈছো এনে ধৰণে অকল দুখিলা পাত ৰাখিছো এটা কুহি আছে এতিয়া মই ডালটো পানী তেনেকৈ তিয়াই লৈছো তিয়াই লোৱাৰ পাছত এটো নাম্বাৰ 1 ৰটেক্স এই ৰটেক্সটো আপোনালোকে ইয়াৰ গুৰিত লগাই ল'ব তেতিয়া ইয়াৰ পৰা সোনকালে শিপা ওলাব লগতে ডালটো আৰু গেলি যোৱাৰ কোনো সম্ভাৱনা নাথাকে এতিয়া মই এইটো পটত এনেকৈ তলত শিলগুটি কেইটামান লৈ লৈছো অৱশ্যে ইয়াৰ ড্ৰেইনেজ সিস্টেমটো খুব ভাল এনেকৈ খুব বহুত বেছি হোল্ড আছে সেইকাৰণে আমি ইয়াত শিলগুটি নিদিলেও হয় আৰু মাটিটো মই কেনেকৈ বনাইছো প্ৰথমতে আপোনালোকক তাকে কৈ লওঁ ইয়াত লৈছো পাৰলাইট কোকোপিট 20% কেঁচুসাৰ বালি লৈছো 25% মাটি 10% লৈছো গোটেই বস্তুখিনি মিশ্ৰণটো কৰি ললো লগতে ইয়াৰ পৰা পাউডাৰ সাফ যিটো ফাংগিসাইড পাউডাৰ ইয়াৰ পৰা অকমান পাউডাৰ লৈ আধা চামুচতকৈ অকমান কম হ'ব হেয়া পাউডাৰ মিলাই লৈছো মাটিখিনি তেতিয়া গুৰিটো আৰু গেলি যোৱা বা গছজোপা গেলি যোৱাৰ সম্ভাৱনা নাথাকে সেয়েহে মই তেনেকৈ মিলাই ললো আৰু আপোনালোকে মাটিত সদায় ফাংগিসাইড পাউডাৰটো পাৰিলে যিবিলাক একেবাৰে সেনসিটিভ বা ডেলিকেটেড তেনেকুৱা গুৰত আপোনালোকে সদায় ফাংগিসাইড পাউডাৰ অকমান মাটিখিনিতে মিলাই ল'ব নহলে পানীত আপোনালোকে দিবলৈ ল'ব পাৰিব এতিয়া এনেকৈ মই মাটিখিনি ফুলতে আমি টাবটো ভৰাই লোৱা নাই এনেকৈ আধা কৰি লৈছো যিটো ডালত মই ফাংগিসাইড লগাই থৈছো এই ডালটো মাজতে অকমান হোল্ড কৰিছো কৰি এইটো লগাই দিলো কৰি আপোনালোকে গুৰিটো খুব টাইট কৰি দিব যাতে এয়াৰ সোমাই ডালটোৰ গুৰিটো পচাই দিব নোৱাৰে হেতু কথালৈ লক্ষ্য ৰাখিব কিন্তু সাইডৰ মাটিখিনি আপোনালোকে এয়াৰি কৰি থব যাতে এয়াৰটো উলোৱা সময় সহজে কৰিব পাৰে এয়া আপোনালোকক প্ৰথম পদ্ধতিটো মই আপোনালোকক দেখুৱালো আৰু দ্বিতীয় পদ্ধতিটো হৈছে ইয়াৰ পৰা যিবোৰ বেবি প্লান্ট ওলাই সেই বেবি প্লান্টবোৰ আমি ডিভাইড কৰি পেলাই চাইনিজ মানি প্লান্টক নতুন এটা পুলি বনাব পাৰো আৰু মই আগতে ইয়াৰ পৰা পুলি উলিয়াই থৈছিলো আৰু সেই পুলিটোৱে এটা আপোনালোকক মই এতিয়া ৰুই দেখুৱাম এয়া হৈছে আমাৰ দ্বিতীয় পদ্ধতি এই দ্বিতীয় পদ্ধতিৰে আমি বেবি প্লান্টৰ সহায়ত নতুন পুলি এটা বনাব পাৰো আৰু তৃতীয় পদ্ধতিটো হৈছে আমি পাতৰ পৰা কৰিব পাৰো প্ৰথমতে আমি পাতখিলা এনেকৈ সৰুকে ঠাৰিটো কাটি ল'ব লাগিব এনেকৈ দীঘলকে থাকিলে আপোনালোকে এনেকৈ চুটিকে কাটি ল'ব কাটি লৈ পাতখিলা আমি ইমানখিনি প্ৰচন মাটিত পুতি দিব লাগিব কাৰণ এই প্ৰচনটো আমি মাটিত
টাচ কৰি থাকিলে ইয়াৰ পৰাই উখা মাৰিব। আৰু যেনেকৈ মই এনেকৈ ৰুইছোঁ, এতিয়া আপোনালোকক দেখুৱাইছোঁ। এনেধৰণে এই পৰ্চনটো আমি এনেকৈ ঢাকি দিছোঁ। এইটো এটা পদ্ধতি। এতিয়া মই আপোনালোকক 3টা পদ্ধতি দেখুৱালোঁ, কেনেকৈ চাইনিজ মানি প্লেণ্টক 3টা পদ্ধতিৰে প্ৰপাগেট কৰিব পাৰে। পাতৰ পৰা যেনেকৈ আমি এখিলা পাতৰ পৰা কৰিছোঁ, ঠিক তেনেকৈ আৰু এটা পদ্ধতি আছে পাতৰ পৰা আমি কৰিব পাৰোঁ। আৰু সেইটো হৈছে এনেকৈ আমি ডালটো দীঘলে দীঘলে ৰাখিব লাগিব আৰু এনেকৈ পানীত তিয়াই ৰাখিব। 2 সপ্তাহ বা 3 সপ্তাহ লাগিব। তাৰপাছতে ইয়াৰ গুৰিৰ পৰা শিপা ওলাব। এনেকৈ আমি পাতৰ পৰা 2টা পদ্ধতিৰে প্ৰপাগেট কৰিব পাৰোঁ। মই মাটিৰ কেনেকৈ মিশ্ৰণটো কৰিব লাগে কৈছিলোঁ আপোনালোকক। যদি আপোনালোকৰ পাৰ্লাইট নাথাকে তেতিয়াহ'লে চিন্তাৰ কোনো বিষয় নাই, ইয়াত পাৰ্লাইট নিদিলেও হয়। চাইনিজ মানি প্লেণ্টত আমি পানীটো খুব কমকৈ দিব লাগে। এতিয়া মই আপোনালোকক এজোপা প্লাণ্টক কেনেকৈ ৰিপৰ্টিং কৰে তাকেই দেখুৱাম। চাইনিজ মানি প্লেণ্টজোপাকেই দেখুৱাইছোঁ কেনেকৈ ৰিপৰ্টিং কৰিব লাগে। টাবটো চাৰিওফালে লাহে লাহে হেঁচি দিব আৰু এনেকৈ বাহিৰলৈ খুব ধুনীয়াকৈ ওলাই আহে, কোনো নষ্ট নহয়। এয়া এনেকৈ ওলাই আহিলে আৰু এনেকৈ আপোনালোকে যিকোনো প্লাণ্টক ৰিপৰ্টিং কৰিব পাৰিব। এতিয়া মই আপোনালোকক যিসকলে মোক কমেণ্ট কৰিছিল তেওঁলোকৰ নামবোৰ ক'বলৈ লৈছোঁ। আৰু তেওঁলোকৰ নামবোৰ হৈছে চিন্ময়, টমি, জেৰিনা ব্লগ, ৰিম্পিছ গাৰ্ডেন, জোনাকৰ সেউজীয়া, অল চিচাং প'1, কৃষ্ণমণি ব্লগ, আনাৰা পাও, কবিতা জ্ঞান আৰু ৰিমাছ গাৰ্ডেনিং। আপোনালোকে এনেকৈ মোক সদায় ধুনীয়া ধুনীয়া মৰম লগা কমেণ্টবোৰ দিলে ভাল লাগিব। তেতিয়াহে মই নতুনকৈ আকৌ ভিডিঅ' বনাবলৈ মন যায় বা উৎসাহ পাওঁ। আজিলৈ আহিছোঁ মই। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকলে সদায় চায় তেওঁলোকে লাইক এটা কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।